মোৰ ল'ৰাৰ নাম নচিকেতা। মোৰ ল'ৰা নচিকেতাই নাৰ্চাৰীৰ পৰা মানে একেবাৰে প্ৰাক প্ৰাথমিকৰ পৰা ক্লাছ 10 লৈকে অসম জাতীয় বিদ্যালয়ত পঢ়িছিল। নুনমাটিত অসম জাতীয় বিদ্যালয় নুনমাটিত পঢ়িছিলে। ক্লাছ 10ত যেতিয়া মেট্ৰিক পাছ কৰিলে এতিয়া সি দিল্লীত পঢ়িবলৈ গৈছে। অৰ্থাৎ মোৰ ল'ৰাক মই গৰ্বৰে সৈতে ক'ব পাৰোঁ যে অসমৰ বেছিভাগ ৰাজনীতিকে বা বেছিভাগ বুদ্ধিজীৱীয়ে নিজৰ ল'ৰা ছোৱালীক যি সময়ত ইংৰাজী মিডিয়ামত পঢ়ায় সেই সময়ত সকলো প্ৰতিকূল পৰিৱেশক প্ৰত্যাহ্বান জনাই আমি আমাৰ ল'ৰা ছোৱালীক আমাৰ সামৰ্থ্য থকাৰ পাছতো অসমীয়া মাধ্যমত ক্লাছ 10 লৈকে 10ম শ্ৰেণীলৈকে পঢ়াইছিলোঁ। আৰু 10ম শ্ৰেণীলৈকে পঢ়োৱাৰ পাছত মোৰ ল'ৰাক এতিয়া ক্লাছ 11ত দিল্লীত পঢ়াবলৈ মই পঠিয়াইছোঁ। এইটোত কিবা আপত্তি থাকিবলগীয়া কথা আছে নেকি? আমি কৈছোঁ যে ছেকেণ্ডেৰী এডুকেশ্যন, আমি কৈছোঁ যে প্ৰাথমিক শিক্ষা আমি কৈছোঁ যে মাতৃভাষাত হ'ব লাগে। মাধ্যমিক শিক্ষা ক্লাছ 10 লৈকে মাতৃভাষাত হ'ব লাগে। এইটো যুক্তিসন্মত হয়নে নহয়? এই কথা নিউ এডুকেশ্যন পলিচি 2020 কৈছে। এই কথা প্ৰফেচাৰ ডক্টৰ যশপাল কমিটিয়ে কৈছে অতি স্পষ্ট ভাষাত। এই কথা কোঠাৰী আয়োগেও কৈছে। নেশ্যনেল এডুকেশ্যন পলিচি যিমানবিলাকে বনাইছে সকলোৱে কৈছে যে মাতৃভাষাই হ'ল ছাত্ৰ ছাত্ৰীৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা লাভৰ সৰ্বোত্তম মাধ্যম। এই কথাটোক বদলাবৰ কাৰণে মোৰ ল'ৰা ক্লাছ 11ত দিল্লীলৈ গৈছে। মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু সেই দক্ষ শিক্ষামন্ত্ৰীজনৰ দিনত অসমৰ শিক্ষা ব্যৱস্থা ভাগি ছিগি শেষ হৈ গৈছে। এইটো লুকুৱাবৰ কাৰণে কয় যে অখিল গগৈ ল'ৰা ইংৰাজী মিডিয়ামত পঢ়িছে। মই কৈছোঁ যে ইংৰাজী মিডিয়ামত পঢ়া নাই, ক্লাছ 10 লৈকে পঢ়া নাই। দ্বিতীয় কথাটো হ'ল যে বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি নাই। এখন স্কুলত পানী পৰে। মোৰ সমষ্টিৰ 115খন প্ৰাথমিক বিদ্যালয়ত পানী পৰে। 188খন আছিলে, এতিয়া অলপ কমিছে। আমি টিং চিং লগোৱাৰ ব্যৱস্থা কৰিছোঁ ক'ৰবাত 115খন LP স্কুলত পানী পৰে। 44খন হাইস্কুলত পানী পৰে। আৰু তাৰ পাছত সেই পানী পৰা স্কুললৈ কোনোবাই পঢ়িবলৈ যাব নে এখন ওচৰতে থকা প্ৰাইভেট ভাল স্কুল এখনত পঢ়িবলৈ যাব? গতিকে গুণগত শিক্ষা দিব পৰা নাই বিজেপি চৰকাৰে, আন্তঃগাঁথনি তৈয়াৰ কৰিব পৰা নাই বিজেপি চৰকাৰে। আৰু তাৰ পাছত এতিয়া অখিল গগৈ ল'ৰাই ক'ত পঢ়িছে এইটোক লৈ বিতৰ্ক কৰি মই আকৌ কৈছোঁ মোৰ ল'ৰাই অসমীয়া মাধ্যমত পঢ়িছে। গতিকে এই বিতৰ্কত তেওঁলোক জিকিব নোৱাৰিব। 19 তাৰিখে ভাল